খুব ভাল লাগিছে বহু দিনৰ পিছত মানে আমাৰ কোকৰাঝাৰ আমাৰ দেৱৰগাঁও সমষ্টিত আণ্ডাৰত 4 নম্বৰ ৱাৰ্ডত কমচে কম 150 জনৰ পৰা বেছি আজি 16টা চেল্ফ হেল্প গ্ৰুপে জইন কৰিছে যোগদান কৰিছে যোৱা টিকসকলে দুটামান আগতে আমাৰ লগত কণ্টেক্ট কৰিছিলে আৰু আজি আমাৰ প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত আজি যোগদান কৰিছে আৰু টিকসকলে আজি বুজি পাইছে যে যোৱা লোকসভা মানে যেতিয়া ইউপিপিএল দলে এটা কেণ্ডিডেট জিকি গৈছিল আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেতিয়াৰ পৰা আমাৰ কোকৰাঝাৰ বাকীবিলাকে আজি সবে বুজি পাইছে যে নিশ্চয় আজি ইউপিপিএল দলত থাকি পেলাই আমি কাম কাজ কৰিব লাগিব কিয়নো চৰকাৰৰ লগত থাকিলেহে চৰকাৰৰ সুবিধাবিলাক আমি মানে পাবলৈ কাৰণে সক্ষম হয় তাৰ কাৰণে টিকসকলে আজি বুজি পাই পেলাই নিশ্চয় টিকসকলে আজি আমাৰ লগত যোগদান কৰিছে আৰু আমি বিশ্বাস কৰিছোঁ কোকৰাঝাৰ টাউনত যিমান আমাৰ মানে যিমান অনন্য জনগোষ্ঠীৰ মানুহবিলাক আছে টিকসকলে অতি সোনকালে আমাৰ লগত কণ্টেক্ট কৰি আছে আৰু টিকসকলে ইউপিপিএল দলত থাকিবলৈ কাৰণে টিকসকলে সদায় সবে মানে আমাক মানে কণ্টেক্ট কৰি আছে আজি আপোনালোকে দেখিছে বহু ধৰক 150 জনৰ বেছি মানুহে আজি যোগদান কৰিছে মহিলাবিলাকে আৰু সব মহিলাই আজি আহিবলৈ ইচ্ছা হৈছে আৰু ইয়াত যিটো আমাৰ সুস্মিতা শাহ বুলি কয় তেখেতে প্ৰমিলাৰ বাইদেউ এজন ৰাইট হেণ্ড নিচিনা তেখেতে কাম কৰি আছিলে আজি মই ভাবিছোঁ নিশ্চয় প্ৰমিলা বাইদেউ টিকসকলে খুব বেয়া পাইছে আৰু প্ৰমিলা বাইদেউ বহুত দিনৰ টিকসকলক মানে মিঠা মিঠা কথাবিলাক ৰাখি পেলাই টিকসকলে ৰাখি আছিল কিন্তু আজি টিকসকলে বুজি পাইছে যে নিশ্চয় প্ৰমিলা বাইদেউৰ লগত থাকি কোনো একো লাভ নাই আজি আমি ইউপিপিএল দলৰ লগত বা প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰৰ লগত থাকিলেহে আমি আমাৰ যিমান চেল্ফ হেল্প গ্ৰুপৰ আমাৰ যিমান মহিলাবিলাকৰ যিবিলাক মানে গভৰ্ণমেণ্টৰ সুবিধাবিলাক আছে এই সুবিধাবিলাক পাবলৈ কাৰণে সক্ষম হ'ব বুলি টিকসকলে নিশ্চয় আজি বিশ্বাস কৰি আমাৰ লগত যোগদান কৰিছে আৰু ইয়াতো সব মানে কিবা হয় BPF টিকসকলে একদম এক্টিভ ৱাৰ্কাৰ আছিল আৰু মই ভাবোঁ আহি থকা সময়ত যিটো 25ৰ যিটো ইলেকশ্যন হ'ব ইউপিপিএল মানে টাউনত আৰামছে জিকি যাব যোৱা ইলেকশ্যনত অলপ খেলি মেলি হৈছিল যেহেতু আমাৰ ইয়াত মানে এলায়েন্স কিবা আছিল মই ভাবিছোঁ নিশ্চয় এবাৰ ইউপিপিএল দলৰ লগত টিকসকলে থাকিব আৰু ইউপিপিএল দলত থাকি পেলাই টিকসকলে নিশ্চয় মানে 2025 চনৰ যিটো আমাৰ যেটো নতুনকৈ গভৰ্ণমেণ্ট হ'বলৈ গৈ আছে নতুন এটা চৰকাৰ বনাবলৈ গৈ আছে টিকসকলে সকলোৱে অংশীদাৰ হৈ পেলাই আমাৰ লগত যোগদান কৰি পেলাই নিশ্চয় এটা ভাল বিটিআৰ মানে চৰকাৰ বনাব বুলি টিকসকলে আমাক আস্থা দিছে